নমস্কাৰ সকলকে স্বাগতম জানাইছোঁ মোৰ টপাৰ বেবি ইউটিউব চেনেললৈ আমাৰ ছাত্ৰ ছাত্ৰীসকল যিসকল ছাত্ৰ ছাত্ৰীয়ে কৈ আছে যে অহাকালি ৰিজাল্ট দিব না নাই এইটোক লৈ আপোনালোকে ফেক নিউজসমূহ প্ৰভাইড কৰি আছে কিন্তু মৰমৰ ছাত্ৰ ছাত্ৰীসকল জনপ্ৰিয় ৱেবছাইটতে এইটো ডেট দেখুওৱা হৈছে কিন্তু আজি তোমালোকক জনাই আছোঁ যে কেইবাটাও কাৰ্যসূচীৰে ঢকুৱাখানাত মুখ্যমন্ত্ৰীৰ জৰুৰী বৈঠক আজি অনুষ্ঠিত হ'ব। কেইবাটাও কাৰ্যসূচীৰে মুখ্যমন্ত্ৰীয়ে জৰুৰী বৈঠক অনুষ্ঠিত কৰিব ঢকুৱাখানাত। মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিহে ঘোষণা কৰা হ'ব মেট্ৰিক এইচএছৰ ফলাফলৰ দিন। মৰমৰ ছাত্ৰ ছাত্ৰীসকল অহাকালি ৰিজাল্ট দিব না নাই তোমালোকে চিন্তিত হৈ পৰিছা যে চৰকাৰী ফালৰ পৰা সেৱা শিক্ষা বিভাগৰ ফালৰ পৰা এছএফ বোৰ্ডৰ ফালৰ পৰা কোনো নটিফিকেশ্যন জাৰি হোৱা নাই যে অহাকালি ৰিজাল্ট ঘোষণা কৰিব, কিন্তু ৱেবছাইটত দেখুওৱা হৈছে 15 তাৰিখত ৰিজাল্ট ঘোষণা কৰিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইটো চেনেলৰ যোগেদি তোমালোকক সবিশেষ লেটেষ্ট আপডেটসমূহ দি থকা হ'ব। গতিকে চেনেলটো যদি কোনোবাই নতুনকৈ ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, যেনে মেট্ৰিক এইচএছৰ সকলো সময়ৰ খবৰ তোমালোকে জানি থাকিব পাৰা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি জৰুৰী বৈঠক অনুষ্ঠিত হ'ব আৰু বৈঠকৰ মাজতে সিদ্ধান্ত হ'ব পাৰে যে মেট্ৰিক এইচএছৰ ফলাফল কোনদিনা ঘোষণা কৰিব। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল চেনেলটো নতুনকৈ ভিজিট কৰি থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা।